নমস্কাৰ, পোনপ্ৰথমে মই সকলোকে ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা আৰু ওলগ যাচিছোঁ। আজি ইংৰাজী নৱবৰ্ষৰ জানুৱাৰী মাহৰ প্ৰথমটো দিন। সেইবাবে মই মাজুলী ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আউনীআটী সত্ৰলৈ আহিছোঁ প্ৰভু ঈশ্বৰৰ পৰা সেৱা ল'বলৈ আৰু সকলোৰে মংগল কামনা কৰি মই আউনীআটী সত্ৰত সেৱা জনাম। আৰু আজি নৱবৰ্ষৰ প্ৰথমটো দিন যিহেতুকে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকলে আজিৰ দিনটোতে সেৱা ল'বলৈ আহে। সেই দৃশ্যসমূহ আপোনালোকক দেখাম। কেৱল সেয়াই নহয়, আউনীআটী সত্ৰৰ চৌপাশৰ দৃশ্য এই ব্লগটোত দেখাবলৈ চেষ্টা কৰিম। মই বৰ্তমান আউনীআটী সত্ৰৰ ভিতৰলৈ গৈ আছোঁ। এইখন হৈছে আউনীআটী সত্ৰ। আপোনালোকে দেখিব ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য ইমানেই ধুনীয়া, য'ত আপোনালোকৰ মন আপ্লুত হ'ব। মাজুলীৰ নহয়, অসমৰ বিভিন্ন ঠাইৰ পৰা লোকসকল আহি ভিৰ কৰা দেখিবলৈ পোৱা যায়। এইখন হৈছে আউনীআটী সত্ৰৰ ভিতৰলৈ সোমাই যোৱা তোৰণ। তো আপোনালোক আউনীআটী সত্ৰলৈ আহিলে এইপিনেদি সোমাই যাব লাগিব। আজি যিহেতুকে নৱবৰ্ষৰ প্ৰথমটো দিন, মাজুলী তথা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকলে ইয়াত সেৱা ল'বলৈ আহিছে। তো ময়ো ভাবিলোঁ আজি যিহেতুকে প্ৰথম দিন সেৱা এটা লৈ লওঁ। কৃষ্ণ। এই হৈছে সত্ৰৰ মুখ্য নামঘৰ। তো এই গৰুপক্ষী কৃষ্ণ। আপোনালোক সকলো দেখাই আছোঁ। আপোনালোক যদি মাজুলীৰ বাহিৰৰ তেন্তে আহিব পাৰে। আউনীআটী সত্ৰখন বৰ ধুনীয়া হয়। তো এয়া সত্ৰৰ ভিতৰৰ দৃশ্য, য'ত আজি অসমৰ বিভিন্ন ঠাইৰ পৰা লোকসকল আহিছে। ইতিমধ্যে আমি বহুত মানুহ লগ পাইছোঁ। তো আপোনালোক সকলো দেখাম, তেওঁলোকৰ সৈতেও কথা পাতিম। এই হৈছে আউনীআটী সত্ৰৰ ভিতৰৰ নামঘৰৰ দৃশ্য। মণিকূটৰ ভিতৰলৈ মই গৈ আছোঁ বৰ্তমান। তো আহি মই মণিকূটৰ ওচৰত পাইছোঁহি। তো সেৱা ল'বৰ বাবে আহিছোঁ, সকলোৰে মংগল কামনা কৰি। এয়া মই আউনীআটী সত্ৰৰ মণিকূটৰ ভিতৰত আছোঁ। এয়া হৈছে বিভিন্ন ভগৱানৰ এয়া মূৰ্তিসমূহ এনে ধুনীয়াকৈ সজাই থোৱা আছে। আপোনালোক যদি আহে তো ইয়াত আহি সেৱা কৰিব পাৰে। এতিয়া অলপ আগতে মাজুলী তথা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকলে আহি সেৱা কৰিছে। এই মণিকূটতে মনৰ আশা পূৰ্ণ হয় বুলি এটা বিশ্বাস আছে, আৰু সেই বিশ্বাসকে মানি বিভিন্ন ঠাইৰ পৰা লোকসকল আহে। তো এয়া দেখিছে এনেদৰে বন্তি প্ৰজ্বলন কৰিছে ৰাতিপুৱাৰ পৰা। অসম তথা বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহি আউনীআটী সত্ৰখনৰ সকলো দৃশ্য দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো আগলৈকে চাই থাকক। এইটো আউনীআটী সত্ৰৰ দবা হয়। তো ইয়াত বজায় সন্ধিয়া সময়ত বা নাম প্ৰসংগ কৰোঁতে। তো আপোনালোকে এই মণিকূটৰ ভিতৰলৈ সোমাই যাওঁতে এনেদৰে সোমাই যাব লাগিব, য'ত যাদুৱাই মূৰ্তি পৰা ধৰি সকলো মূৰ্তি আছে ভগৱান শ্ৰীকৃষ্ণৰ। তো এইখনে হৈছে মাজুলীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ মণিকূটৰ নামঘৰৰ দৃশ্য আপোনালোকক দেখালোঁ। টিকলা টিকলা পোৱালিকেইটা দেখিছে কিমান শকত, এইটো গোলমোলো হয় নেকি? অ' চাবা আকৌ হাত ভৰি ভাগি যাব। আছে সত্ৰৰ ভিতৰত দেখিছে কিমান শকত, এইটো কিমান কিউট। আকৌ যোৱা। এইটো কি হ'ব? তো দেখিছে জাম কৰিব এতিয়া। মই আপোনালোকক মণিকূটৰ তথা নামঘৰৰ দৃশ্যবোৰ দেখালোঁ। এতিয়া মই গৈ আছোঁ প্ৰভু ঈশ্বৰৰ ওচৰলৈ। তো এনেদৰে আপোনালোকে আহিলে আউনীআটী সত্ৰলৈ প্ৰভু ঈশ্বৰৰ ওচৰলৈ যাবলৈ হ'লে এইপিনেদি যাব লাগিব। সেয়া দেখিছে বহু দূৰত লোকসকল বহি আছে,
মাজুলীত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহি এনেদৰে ভিৰ কৰি প্ৰভু ঈশ্বৰৰ পৰা আশীষ ল'বলৈ আজি যিহেতুকে নৱবৰ্ষৰ প্ৰথমটো দিন তেওঁলোক আহি এই আউনীআটী সত্ৰত আশীষ ল'বলৈ আহিছে। অলপ আগত প্ৰভু ঈশ্বৰৰ পৰা আশীষ ল'লোঁ, এতিয়া ভাবিলোঁ সত্ৰৰ চৌদিশে এবাৰ আমি যাওঁ। তো সেই উদ্দেশ্যে সত্ৰখন এবাৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু মই বৰ্তমান গৈ আছোঁ সত্ৰৰ এটা বহালৈ। ইয়াত চাৰিহাতী আছে, এই চাৰিহাতীও আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। চাৰিহাতী মানে হৈছে সত্ৰৰ পূব, পশ্চিম, উত্তৰ, দক্ষিণ এনেকৈ চাৰিটা দিশত এই বহাবোৰ থাকে আৰু এই বহাবোৰক চাৰিহাতী বুলি কোৱা হয়। তো মই বৰ্তমান এটা ভকত থকা এটা বহালৈ গৈ আছোঁ। দেখাম ভকতসকলে তাত কেনেকৈ থাকে বা সম্পূৰ্ণ তেওঁলোকে ৰীতি নীতিৰ মাজত তেওঁলোকে বাস কৰিবলগীয়া হয় চুৰীয়া চেলেং লৈ। তো মাজুলী বুলি ক'লে আমি জানো সত্ৰীয়া নগৰী। এই হৈছে সত্ৰৰ বহাসমূহ, ইমান ধুনীয়াকৈ পৰিপাটিকৈ ইয়াত থৈছে। ইয়াৰ দৃশ্যবোৰ চাওক, ইমান ধুনীয়া পৰিৱেশটো ইয়াৰ। এনেদৰে বহাবোৰৰ সন্মুখত বহাৰ লোকসকলৰ নামবোৰ লিখি থৈছে, কোনটো বহাৰ কাৰ ইয়াত ধৰিবলৈ বহুত সহজ হ'ব, যিহেতুকে দৰজাৰ সন্মুখত তেওঁলোকে নামবোৰ এনেদৰে অংকিত কৰি থৈছে। তো আপোনালোক বহাৰ দৃশ্য দেখিছোঁ, কিমান ধুনীয়া। ইয়াৰ এক শান্তিময়, চৌদিশে কেৱল নীৰৱতাৰ মাজত তেওঁলোকে বাস কৰে। কোলাহলবিহীন যি পৰিৱেশ, এই পৰিৱেশ ইয়াত বিৰাজ কৰিছে। মই সত্ৰৰ বহাৰ ভিতৰলৈ সোমাবলৈ চেষ্টা কৰিম। তো এনেদৰে আপোনালোকে আহিলে সত্ৰৰ বহাসমূহৰ দেখিব, ইমান ধুনীয়াকৈ তেওঁলোকে পৰিপাটিকৈ সজাই তুলিছে। আপোনাৰ মোৰ ঘৰখনৰ দৰে আৰু এক সুন্দৰকৈ সজাই তুলিছে, তেওঁলোকে পৰিপাটিকৈ ৰাখিছে। ৰাতিপুৱাৰ চাহকাপ সত্ৰৰ বহাত আৰম্ভ কৰিছোঁ। তাত মিঠৈ আৰু গাখীৰ চাহ ইমান ধুনীয়াকৈ দিছে। আউনীআটী সত্ৰলৈ আহি মোৰ বিশেষকৈ ভাল লাগিল এই ফুল কেইজোপা। বিশেষকৈ মোৰ ফুল ভাল লাগে। তো চাওকচোন, ইমান ধুনীয়াকৈ ইয়াত ফুলবোৰ তেওঁলোকে ৰুই থৈছে। তো ইয়াত কেৱল ইয়াত মাথো নাৰ্জী ফুলেই আছে, ইমান ধুনীয়াকৈ নাৰ্জী ফুলবোৰ ফুলিছে। তো এইবোৰ হৈছে নাৰ্জী ফুলৰ দৃশ্য। তো মই এইবোৰক দেখালোঁ, একদম ধুনীয়াকৈ ঘূৰণীয়াকৈ ৰুই থৈছে। তো মই এতিয়া যাবলৈ ওলালোঁ। তো এনেকৈ আপোনালোকে যদি কেতিয়াবা আউনীআটী সত্ৰলৈ আহে, চাবলগীয়া ঠাই বহুত আছে। মই আজি দেখাব নোৱাৰিলোঁ, যিহেতুকে নৱবৰ্ষৰ ইয়াত আশীষ ল'বলৈ আহিছিলোঁ। তো আউনীআটী সত্ৰলৈ আপোনালোক আহিলে ইয়াৰ দোকানবোৰ দেখিব, ইয়াৰ পৰা মন পচন্দ আপোনালোকে ল'ব পাৰিব। এই বেতৰ টুপি, তো এনেদৰে বহুখিনি ইয়াত নিৰ্মাণ কৰি থৈছে। মেলাৰ সময়ত ইয়াত দোকানবোৰ সংখ্যাও বাঢ়ি যায়। তো তথাপিও এই কিতাপৰ দোকানো আছে, আপোনালোকে আউনীআটী সত্ৰ আহিলে ইয়াত কিতাপো কিনিব পাৰিব। তো আপোনালোকক মই আউনীআটী সত্ৰৰ আজি যি নৱবৰ্ষৰ দিনাখনি আহিলোঁ আৰু আউনীআটী সত্ৰত প্ৰভু ঈশ্বৰৰ পৰা আশীষ ল'লোঁ। আৰু মই আউনীআটী সত্ৰখন এবাৰ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আই হোপ সকলোৱে চাই ভাল পালে। আউনীআটী সত্ৰলৈ আহি থাকোঁতে ৰাস্তাত এই নাওকেইখন পৰি থকা দেখিলোঁ আৰু পথাৰখনলৈ যাবলৈ মন গ'ল, ইমান ধুনীয়া এই পথাৰখন। তো এবাৰ চাওকচোন, চৌদিশে কেৱল গছ গছনি বন আৰু তাৰ মাজত ধুনীয়াকৈ এই পথাৰখনৰ মাজত এই ম'হ চৰি আছে আৰু অলপ দূৰ আগত বহুত চৰাই আছে। কিন্তু যাবলৈ ইয়াতে বোকা আছে, মই জোতা পিন্ধিছোঁ, যাব নোৱাৰিম। তথাপি অলপ দূৰ যাম, তো চেষ্টা কৰিম। তো এইখন নাও পানী নাই কাৰণে এনেকৈ থৈ দিছে, গোটেই মেটেকা অলপ দেখাইছোঁ। ইমান ধুনীয়া ইয়াৰ পৰিৱেশটো, চৌদিশে কেৱল নীৰৱতা, অলপো ইয়াত অশান্তি নাই, কেৱল শান্তিময়। ইয়াৰ আশা কৰোঁ সকলোৱে মোৰ আজি এই ব্লগটো চাই ভাল পালে। আৰু যিসকলে আজিলৈকে মাজুলীৰ ঐতিহ্যমণ্ডিত আউনীআটী সত্ৰলৈ আগে পিছে অহা নাই, তেওঁলোকে আউনীআটী সত্ৰলৈ দৃশ্য দেখিবলৈ পালে। বিদায় লৈছোঁ, ধন্যবাদ।